মই মালিগাঁও পাণ্ডুত থাকো। আমি আজি এটা গৰীব দুখীয়া মানুহক আমি দান কৰিছো, বস্ত্ৰ দান কৰিছো, 100ৰ ওপৰত দান কৰিছো। আৰু আমি এইটো বিচাৰো যে যিমান আমাৰ পাণ্ডু মালিগাঁও হওক গুৱাহাটীৰ ভিতৰত যিমান মানুহ আছে, যদি কাকবা কোনোবা সহায় কৰিব লাগে মানে আমাক দিলে আমি এইখিনি আগুৱাই যাব পাৰিম। এনেকা চৰকাৰী মানুহ হওক বেচৰকাৰী মানুহ হওক যিমান দল সংগঠন আছে সবে আমাৰ লগত জড়িত হলে আমি ভাল পাম। আমি যেটো এইটো কাম আজিৰ পৰা মানে চালু কৰিছো প্ৰথমবাৰ এবাৰ, যদিও আমি মানে ইমানকৈ দিব পৰা নাই। আৰু মানে যদিও আশা আছিলে বহুতে দিম, কিন্তু ইমানখিনি আমি কৰিব পৰা নাই। আমাৰ যিখিনি আমাৰ কেপাচিটি আছিল সেইখিনি আমি দিছো, তাৰ ওপৰত আমি দিব পৰা নাই। কিন্তু আমি এতিয়া অসমবাসী ৰাইজ আমি এইটো বিচাৰো, অসমবাসী ৰাইজৰ পৰা যিখিনি আমি কিন্নাৰ সমাজৰ পৰা পাণ্ডু কেবিনৰ পৰা যিখিনি আমি সহায় দিবলৈ পাইছো এইখিনি দিম। আৰু নেক্সটত আশাবাদী আমি যিমান এইবাৰ দিছো তাতকৈ আমি বেছি দিব কাৰণে আমি আশা কৰিছো। আৰু যিমান দল সংগঠন আছে, যিমান চৰকাৰী বেচৰকাৰী মানুহ আছে, কোনোবা যদি সহায় কৰিব বিচাৰা আমাক সহায় কৰিলে আমি এইখিনি আৰু কামটো আগুৱাই যাব পাৰিম। যিখিনি আমি নাজানো, কোনোবা যদি জানা যে কেনেকা কি কৰিব লাগে আমাক কলে আমি আৰু আগুৱাই যাব পাৰিম। আমি এই কামটো যিমান দিন জীয়াই আছো আমি এইখিনি কাম আগলৈ মানে চলাই থাকিম। আমাৰ আগত আমি জাজমেন্ট মানুহে আমি পইচা খাওঁ, আমি তো নিজে কাম নকৰো। মানুহ আমাক যিখিনি ধন দিয়ে তাৰ পৰা আমি খাও চলো, সবকিছু তাৰ পৰা দেখিব লাগে হয়। আমাৰ ভূতনাথত আমাৰ গুৰুমা আছে, বুঢ়া গুৰুমা আছে, সিহঁতক আমাক দেখিব লগা হয়। আৰু যিখিনি মানে আমাৰ আমাৰো চলিব লগা বহুত হয়, পইচা পাতিৰ কথা আজিকালি আগৰ নিচিনা নাই। মানুহ পইচা পাতিৰ সব মানে আছে, সবৰে অসুবিধা। তাৰ ভিতৰৰ পৰাও তাৰ মাজেৰে পৰা যিখিনি আমি দিছো আৰু যেন আগুৱাই যাব পাৰো এইখিনি আমি বিচাৰো। আৰু মানুহ আমাক সবে আমাক সহায় কৰিব। আমি এটা সমাজৰ মানুহ, আমিও মানুহ সেইকাৰণে জীয়াই থাকিব বিচাৰো। আৰু সব বিপদত দুৰ্গা পূজা উপলক্ষে আমি 100 মানুহৰ ওপৰত মহিলা মানুহক আমি শাৰী বিতৰণ কৰিছো। আৰু আশাবাদী নেক্সটত আমি বেছিকৈ যেন দিব পাৰো, এইটো আমি আশাবাদী। আৰু আমি সবৰে চাপৰ্ট লাগিব, আমি অকলে এটা কাম আগুৱাই ল'ব নোৱাৰো। আমাৰ এই যে পাণ্ডু কেবিনত দুৰ্গা মণ্ডপৰ পৰা সিহঁতে আমাক অলপমান চাপৰ্ট কৰিছে, কিন্তু আৰু যিখিনি চাপৰ্ট কৰিছে আৰু আমি বিচাৰো সবে আগুৱাই আহক। আমি যিকোনো কাম মানে হাতত লৈছো সবে আগুৱাই আহক, কোনো নাই। আমিও এজন মানুহ, আমাৰ লগত সাথ দিয়ক। আমি সবে মিলি কেনে কামটো আগুৱাই লৈ যাম। আগলৈ দিনত আমি ভাল কৰিব বিচাৰিম। এবাৰ যদি 100 দিছো, নেক্সটত আমি 500 দেৱা কৰিছো, যে আমি 500 মানে কৰিছো যেন 500 বিতৰণ কৰিব পাৰো। আৰু সৰু ল'ৰা ছোৱালীক এবাৰ দিব পৰা নাই, সৰু ল'ৰা ছোৱালী বহুতে আহিছিলে, কিন্তু আমি এইখিনি বাজেট আমাৰ কৰা নাছিলো। হয়তো বা আগৰ পৰা আমি বাজেটটো কৰা নাই, এসপ্তাহ মান হ'ল সেইটো আমি বাজেটটো মানে কৰিছো যে এইখিনি আমি শাৰী বিতৰণ কৰিম। কিন্তু বাচ্চা বহুত আহিছিলে, সৰু ল'ৰা ছোৱালী আহিছিলে, কিন্তু আমি সিহঁতক দিব পৰা নাই। আমাৰ বহুত দুখ লাগিছে। নেক্সটত আমি বাচ্চা সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি কিবা ভাবিম, সিহঁতক মানে আমি কিবা দিব আমি মানে চেষ্টা কৰিম আর কি। সবাই সহযোগিতা কৰিব আমাক। জয় অসম, জয় ভাৰত, মা দুর্গা, জয় মা দুর্গা। পূজা কমিটির নাম পাণ্ডু কেবিন তিনিআলি ব্যবসায়ী সন্থাৰ উদ্যোগত আমি পূজাখন পাতো। আমাৰ পূজাখন পাতিব আজি 10 বছৰ কৰি দিলে। আমাৰ পাণ্ডু কেবিন তিনিআলি তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি আন্তৰিক শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ ইয়াতে মানে সমাজে আমাৰ মানে শাৰী বিতৰণ কৰিছে দুখীয়া গৰীব পৰিয়ালৰ লোকসকলক। গতিকে তাত সিহঁতৰ গোটেইখিনি বস্তু আজি দেখি আমাৰ খুবেই ভাল লাগিছে। সিহঁত আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গতিকে খুব ভাল হৈছে অনুষ্ঠানটো।